নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। লগতে ময়ো আছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকেও ভালে কুশলে থাকে। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন কৰি ৰেচিপি। বহুত দিন হ'ল ভ্লগ দি আছোঁ, ৰেচিপি দিয়া নাই। ভাবিছোঁ আপোনালোকক অতি সহজে বনাব পৰা এটা ৰেচিপি দিওঁ। মানে আজি বনাম খোলা চাপৰি পিঠা, আৰু আপোনালোকক মই কেনেদৰে বনাওঁ ইমান সহজ কৰি সেইটো আপোনালোকক দেখুওৱা বুলি ভাবিছোঁ। বলক তেতিয়াহ'লে যাওঁ আমাৰ পাকঘৰলৈ। প্ৰথমতে লৈছোঁ এটা হেণ্ড চচ। আপোনালোকে যিকোনো পাত্ৰই ল'ব পাৰে। তাৰপিছত লৈছোঁ এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি। এনেকুৱা কৰি ৰ'দত শুকাই থৈ দিছিলোঁ, অকণমান কৰি, যিহেতু খায়ে থাকোঁ প্ৰায়। আৰু এয়া লৈ লৈছোঁ অকণমান প্ৰয়োজন অনুসৰি নিমখ। তাৰপিছত পানী লৈ লৈছোঁ। পানী দি আমি প্ৰয়োজন অনুসৰি মিহলাই লৈছোঁ। যিমানটো পানী লাগে এনেকুৱা কৰি মই অলপ দি মিহলাই লওঁ। এনেকুৱা কৰিয়ে লাহে কৰি মিহলাই থাকিব লাগিব। আমাক কিমানখিনি পাতল লাগে, কিমানখিনি গোটা লাগে, ইয়াৰ জোখেদি আমি ভালদৰে চাব লাগিব। গোটা হৈ আছে আৰু অকণমান পানী দি মই এতিয়া পাতল কৰি দিম। বেছি পাতল হ'লেও ভাল নহ'ব। মই যিমানটো জোখত দিছোঁ আপোনালোকে প্ৰয়োজনখিনি চাই ল'ব। মই এতিয়া ইমানখিনিয়ে পাতলত ৰাখিম। দেখিছেনে ধুনীয়া সূতাৰ আহৰ দৰে পৰি গৈছে পানীখিনি। ইমানটো কৰি ৰাখিম। আৰু এতিয়া আনফালে বহাই দিম গেছত কেৰাহীখন। গেছৰ ওপৰত কেৰাহীখন বহাই দি গেছটো অন কৰি দিলোঁ আৰু কেৰাহীখন গৰম হ'বৰ কাৰণে দি দিলোঁ। কেৰাহীখন গৰম হৈ যোৱাত মই পিঠাখন লাগি নধৰাৰ কাৰণে অকণমান তেল দি দিছোঁ। প্ৰথমবাৰৰ কাৰণে তেল দিছোঁ, নেক্সট বাৰৰ পৰাই মই তেল নিদিওঁ। তেল নিদিয়া কৰি বনাম। আৰু এয়া মই পিঠাখন, যিখিনি পিঠাগুড়ি লাগে পিঠাখনৰ জোখত দি দিছোঁ। সৰু কৰি বনাম, দেখিবৰ কাৰণেও ভাল হয় আৰু খাবলৈও সোৱাদ হয়। এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। গেছটো একেবাৰে চিমত ৰাখিম। এইপিনে ঢাকনিখন গুচাই কেনে চাই লওঁ পিঠাখন ভালদৰে হৈছে নে হোৱা নাই। দেখিছেনে ধুনীয়া কৰি হৈ গৈছে। এতিয়া মই এবাৰ ভালদৰে লুটিয়াই দি আৰু 2 মিনিটৰ কাৰণে ৰাখি দিম। এনেকুৱা কৰিয়ে মই গোটেইকেইখন পিঠা এখন কৰি বনাই লওঁ। এয়া হৈ গ'ল মোৰ পিঠা প্ৰথমখন। নেক্সটখন বনাবৰ কাৰণে লৈছোঁ। দেখিলেনে তেল নিদিয়া কৰি বনাইছোঁ। কেৰাহীখন যেতিয়া ভালদৰে গৰম হৈ যাব, খোলা চাপৰি পিঠা তেল নিদিয়া কৰিও বনাব পাৰি। আৰু এনেকুৱা কৰি টাৱা থাকিলে বা পেন থাকিলে এইখন ডোচা হিচাপেও বনাব পাৰি। পিছে আপোনালোকক ডোচাৰ মই ৰেচিপি দিম, আপোনালোকে চাব। আজি মই খোলা চাপৰিৰে ৰেচিপিটো দিলোঁ। আপোনালোকে ভালদৰে আদৰি ল'ব মোক। প্ৰায় মোৰ পিঠাকেইখন বনোৱা ৰেডিয়ে হ'ল। আৰু দেখিছেনে তেল নিদিয়া বুলি গমকে নাপায়। ইমান ধুনীয়া হৈছে পিঠাকেইখন। আৰু এতিয়া মই খাওঁ আৰু যোগাৰ কৰি লওঁ। আৰু এয়া পিঠা প্ৰথমতে বনোৱা পিঠাখন ধুনীয়া কৰি ৰংচঙীয়া হৈছে, যিহেতু অকণমান তেল দিছিলোঁ প্ৰথমতে। আৰু নেক্সট বনোৱা কেইখনত তেল নিদিয়াকৈয়ে বনাইছোঁ। আৰু গোটেইকেইখন লৈ লৈছোঁ। তাৰপিছত অকণমান লাল চাহ বনাই কেনে বাহঁতৰ লগতে খাওঁ, যিহেতু বাহঁতৰ কাৰণে বনাইছিলোঁ পিঠাকেইখন।
এইপিনে চাহৰ কাৰণে চাহ কেইকাপ যোগাৰ কৰি লওঁ আৰু একেলগতে খাইয়ে লওঁ। গৰমে গৰমে খাবৰ কাৰণে খুব ভাল লাগে। পিঠাকেইখন আলু ভাজি নাইতো আচাৰৰ লগতো বা চচৰ লগতো খাব পাৰি। এতিয়া মই খাই লওঁ দেই পিঠা। আৰু আপোনালোকে এনেকুৱা কৰি বনাই কেনে খাই চাব, খাবৰ কাৰণে খুব টেষ্টি হয় আৰু দেখিবৰ কাৰণে খুব ধুনীয়া হয়। বন্ধু বান্ধৱীসকল, খোলা চাপৰি পিঠাৰ ৰেচিপিটো আপোনালোকৰ কেনে লাগিল? আৰু একেবাৰে সহজ, আপোনালোকে এনেকুৱা কৰি বনাই কেনে খাই চাব পাৰে। তাত নিমখ নিদি কেনে চেনিও দিব পাৰে, নহ'লে গুড় মিঠৈ দিব পাৰে। খোলা চাপৰি বা অকণমান পাতল কৰি পুৰিলে তাক ডোচা বুলিও কোৱা হয়। আৰু আপোনালোকে তেনেকুৱা কৰি খায়নে? এবাৰ মই বনোৱাৰ দৰে আপোনালোকে খাই চাব। যদিহে খাই কেনে ভাল লাগে মই বনোৱাৰ দৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটোত লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটোত ভিজিট কৰিছে প্ৰথমবাৰ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। কাষতে থকা বেল বাটনটো অল কৰি ৰাখিব, যাতে আহি থকা মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পাই থাকে। আজিলৈকে ভিডিঅ'খিনি সামৰিছোঁ। এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক পুনৰ লগ পাম।